নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোকে পোনপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আহিছোঁ নলবাৰীৰ হাটখোলালৈ। এতিয়া হাটখোলাত আজি বজাৰ কৰিম মাঘৰ বিহুৰ। বলকচোন বজাৰৰ ভিতৰ ফালে চাওঁ, কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে, কি ওলাইছে চাই থাকক। একফালৰ পৰা মানুহ চাওঁ, কিমান মানুহ হৈছে, একদম সকলোৱে বজাৰ কৰাত ব্যস্ত। ইয়াৰ পৰা আৰম্ভ হৈছে মাছৰ বজাৰ। এইফালেদি মানে এইটো ৰাস্তাৰে গ'লে মাছৰ বজাৰ পায়। বলক আগবাঢ়ি যাওঁ, যাই চাই লওঁ। এইবিলাক চাওক, মানুহ চাওক, মাছ লওঁ। আৰু ভিতৰ ফালে আৰু বহুত আছে, মানে বাকী কেইবছৰটো আছিলে, এইবাৰ চাই লওঁ আছেনে নাই। এইবিলাক মাছ চাওক, কি ডাঙৰ ডাঙৰ মাছ পেলাই থৈছে। আধা আধি মাছ মানে বিক্ৰী হৈ গৈছে চাগে দিনতে। এতিয়া আপোনাৰ মই আবেলি আহিছোঁতো, আবেলি কিছু পৰিমাণে আছে। চাওক এইবিলাক মাছবিলাক চাওক। অলপ ভিতৰ ফালে যাই থাকোঁ আৰু মানুহৰ ভিৰ চাওক, বজাৰত মানুহৰ ভিৰ চাওক আজি। আপুনি মানুহ ধৰি যোৱাই দিগদাৰ। চাওক এতিয়া এইফালে চাওক, এইফালে মানুহো বেছি, মাছো বেছি। চাই থাকক কিমান মাছ ওলাব এতিয়া। এইখিনি মেইন চকটোত আৰু এইখিনিতে মাছ চাছ বেছিকৈ হ'লে প্ৰতিবাৰে। এইবাৰে চাওক কিমান মানুহ মাছ কিনি আছে, কিমানে চাই আছে, সেইটো চাওক। ময়ো মাছ ল'ম, কিন্তু এতিয়া নলওঁ, প্ৰথমে চাই লওঁ অলপ বজাৰখন, চাই মেলি ল'ম। এইবিলাক চাওক কি ডাঙৰ ডাঙৰ মাছ। এইবিলাক চাওক, এইকেইটা বৰালি, এইটো মোটামুটি 20 কেজি মান হৈ থ'ব। এইটো কি দাদা ভৌকা নেকি? ভৌকা নেকি এইটো? কেজিমান আছে? 20 কেজি না? বলক এতিয়া এইখিনিত চালোঁ আৰু বেলেগ ছাইডত চাওঁ কেনেকুৱা কেনেকুৱা মাছ আছে। এইবিলাক চাওক, এইবিলাক মানে এনে কেমেৰাত সৰু সৰু যেন দেখা পালেও আপোনাৰ বহুত ডাঙৰ ডাঙৰ মাছ। কেমেৰাত সৰু সৰু দেখা হৈছে আৰু কি। মানুহ চাওক, বেছিভাগ মানুহ মানে ইয়াতে মাছ ল'ব আহে। এইখন মাছৰ মানে স্থায়ী বজাৰ আৰু মাছৰ ইয়াত স্থায়ী সদায় থাকে এইখন বজাৰ। চাওক যেনেকুৱা লাগে আপোনাৰ তেনেকুৱা মাছ পাব, মানে যি ধৰণৰ মাছ লাগে আৰু লোকেল হওক, চালানী হওক, যি লাগে সেই পাব। বলক এতিয়া আমাৰ মাছটো লৈ লওঁ, কি মাছ লওঁ। এনেকৈ ঘূৰি থাকিলে বহুত দেৰি হৈ যাবতো, আমাৰটো লৈ লওঁ এতিয়া। আমি এইটো লৈ ল'লোঁ, আমাৰ 3টা মানুহতো বেছি খোৱা মানুহ নাই, সেইকাৰণে এইটো লৈছোঁ। সৰুটো দি হৈ যাব, মোটামুটি আপোনাৰ 2 কেজিৰে অলপমান কম আছে। এইবিলাক আছে, এইবিলাক নালাগে, ইমান ডাঙৰ ফেমিলি নহয় আমাৰ। এতিয়া দাদাহঁতে এইটো চলাই দিব ধুনীয়াকৈ। দাদা মাছটো ধুনীয়া হৈ আছে না? অঁ এইটো বিকেট না? বিকেট না? ৰৌ না? আচলতে চব চিনি পাওঁ, এই মাছ চিনি পাওঁতে মোৰ ভুল হয়, উল্টা পুল্টা হৈ যায়। কিবা মাছ কিবা নাম কওঁ। দাদাহঁতে ধুনীয়াকৈ মাছটো কাটি দিব, কাটি বাছি লৈ যাম একেবাৰে। ভেজাল নাই, ডাইৰেক্ট যাই বনাব পাৰিম আৰু খাব। দাদা ধুনীয়াকৈ পিচ কৰি দিয়ক, একদম মিডিয়ামকৈ। এইফালে চাওক, এইফালেও মানুহ ধুনীয়া মাছ লৈ আছে, চবেই নিজে নিজে যাক যেনেকুৱা লাগে। চাই ভাল লাগে কিন্তু মাছৰ আচাৰখন।
ঠিক আছে বঢ়িয়া মাছ কাটা পইচাও ল'ব আমাৰ পৰাই না দাদা একবাৰ হাই গৈ দিয়ক এইখিনি জেগাত বিশেষকৈ আদা নহৰু এইবিলাক পায় মাংস চাংস বজাৰৰ হাতখলাৰ এইবিলাক ব্ৰইলাৰৰ দোকান মই এইখন দোকানৰ পৰা বিশেষকৈ ব্ৰইলাৰ লওঁ যেতিয়া ঘৰত নিওঁ আৰু তাত মানে দামটো অলপ বেলেগ চাই থাকোঁ ইয়াৰ পৰা ব্ৰইলাৰ লৈ যাম আজি কাৰণ আমাৰ লোকেল মুৰ্গী ঘৰত ইমান খাব নাই ব্ৰইলাৰে খাওঁ দাদা কিমান দাম আজি ব্ৰইলাৰৰ কেজি এইখিনি লোৱা হ'ল বলক এতিয়া বেলেগ অলপ বজাৰ কৰি ল'লোঁ ঠগি দিব লাগিব এটা দৈ লৈ আছোঁ তাৰ বাবে তাৰমানে বহুত দূৰ যামতো ৰাস্তা একদম বেয়া নহ'লে মই এনে আপোনাৰ মানে ৱেষ্ট নকৰিলোঁ এটা দাদা এইটো ঘৰতে বনোৱা না মোহৰ না কি হ'ল গৰুৰ দেশীৰ ক'ৰ পৰা আহিছে প্ৰতিবাৰে আহে না আৰু এই আপোনাৰ মিঠাইটো গল্লাটো কি ঘৰতে বনাওঁ কিমান পিচ কিমান অ'কে বজাৰ কৰি আছোঁ বজাৰ কৰি এতিয়া দৈ মিঠাই ল'ম আৰু লাষ্ট বজাৰ শেষ মোৰ আৰু বজাৰ কৰা আৰু ল'ব জেগা নাই গাড়ী দূৰত থৈছোঁ দৈটো লৈ লওঁ ভাগাত ধৰি গ'ল ভিডিঅ' কৰিলোঁ বস্তু কিনা হ'ল এতিয়া যাওঁ আৰু গাড়ীটো আৰু নধৰে এতিয়া এটা সৰু বস্তু আছে যদি পাওঁ পৰ্ক লৈ যাম নহ'লেতো নাই আৰু তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ আকৌ নতুন ভিডিঅ'ত লগ পাম